নমস্কাৰ মাননীয় বিচাৰক মণ্ডলী আৰু সন্মানীয় সদন মোৰ নাম সীমান্ত দাস মই প্ৰাণী বিজ্ঞান বিভাগৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ পোনপ্ৰথমে মই আজিৰ আয়োজক মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰিছো মোক এনেকুৱা এটা গুৰুত্বপূৰ্ণ বিষয়ত বক্তৃতা প্ৰদান কৰাৰ সুযোগ দিয়াৰ বাবে আজিৰ বিষয়বস্তু হৈছে জাতীয় সংহতিত ছাত্ৰ ছাত্ৰীৰ ভূমিকা বিষয়বস্তুটো যদি আমি লক্ষ্য কৰোঁ বিষয়বস্তু আমি দুটা ভাগত ভগাব পাৰোঁ এটা হৈছে জাতীয় সংহতি আৰু আনটো হৈছে ছাত্ৰ ছাত্ৰীৰ ভূমিকা পোনপ্ৰথমে মই আহিছোঁ জাতীয় সংহতিলৈ জাতীয় সংহতি মাত্ৰ দুটা সৰু শব্দ কিন্তু বিশ্বাস কৰক এই শব্দটোৰ মাজত নিহিত হৈ আছে এক বৃহৎ শক্তি বেঞ্জামিন ফ্ৰেমিঙৰ মতে জাতীয় সংহতি হৈছে সেই শক্তি সেই অনুভূতি যিয়ে গোটেই দেশৰ জনসাধাৰণক এটা সাধাৰণ পৰিচয়ৰ দ্বাৰা একত্ৰিত কৰে আমি ভাৰতবৰ্ষত বসবাস কৰি আহিছোঁ বিভিন্ন জাতি ধৰ্ম ভাষা সংস্কৃতি নিৰ্বিশেষে আমি সকলো এক ভাৰতীয় এয়াই আমাৰ পৰিচয় আৰু এয়াই হৈছে জাতীয় সংহতি আমি ভাৰতবৰ্ষত বছৰ বছৰ ধৰি সকলো জাতি ধৰ্মৰ লোকে মিলাপ্ৰীতিৰে বসবাস কৰি আহিছোঁ আমি যদি ইতিহাসৰ পৃষ্ঠা লুটিয়াই চাওঁ 200 বছৰীয়া ব্ৰিটিছ শাসনকালৰ পৰা ভাৰত মাতাক মুক্ত কৰিবলৈ যি স্বাধীনতা সংগ্ৰাম কৰি উঠিছিল তাত ভাৰতবৰ্ষৰ সকলো জাতি ধৰ্ম সংস্কৃতিৰ লোকে একগোট হৈ ঐক্যবদ্ধ হৈ ব্ৰিটিছৰ বিৰুদ্ধে